নমস্কাৰ অনিমাৰ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি শিকিম সয়াবিন আৰু আলুৰ তৰকাৰীৰ এটা ৰেচিপি। আহক তেনেহলে আমি ভিডিঅটো আৰম্ভ কৰো। তাৰ বাবে মই লৈ লৈছো সয়াবিন আৰু এয়া লৈ লৈছো আলু এনেকৈ দৰে কাটি লৈছো আৰু এয়া বিলাহী এটা সৰু সাইজৰ কাটি লৈছো। এয়া লৈ লৈছো পিয়াজ দুটা কাটি আৰু এয়া নহৰু আৰু আদা আৰু এয়া লৈ লৈছো ধনিয়া গুৰি, জিৰা গুৰি, শুকান জলকীয়া গুৰি আৰু লৈ লৈছো কেঁচা জলকীয়া। এতিয়া মই গ্ৰীণ টি জাৰত এই মছলাখিনি লৈ এটা পেষ্ট বনাই লম। এতিয়া মই ইয়াতে অলপ পানী দি দিম আৰু এয়া নহৰুখিনি দি দিছো আৰু আদাখিনিও দি দিছো। অলপ পানীও দি দিছো। এতিয়া মই ইয়াৰে এটা পেষ্ট বনাই লম। এয়া মোৰ মছলাখিনি বনোৱা হৈ গ'ল। এয়া মছলাখিনি খুব ধুনীয়াকৈ মিহিকৈ পেষ্ট এটা হৈ গ'ল। এতিয়া মই সয়াবিনখিনি পানীত উতলাই লম। এয়া মই কেৰাহী এখন বহাই দিছো। ইয়াতে মই দি দিম পানী। পানীখিনি অলপ গৰম হৈ যোৱাৰ পিছত মই ইয়াতে অলপ নিমখ দি দিছো। এতিয়া মই সয়াবিনখিনি দি দিম আৰু 1 মিনিট মানৰ বাবে উতলিবলৈ দিম। এনেদৰে সয়াবিনখিনি উতলাই ল'লে খাবলৈ খুব কোমল হয়। আপোনালোকে গৰম পানীত 10 মিনিট মান তিয়াই ৰাখিও ৰান্ধিব পাৰে। এয়া সয়াবিনখিনি মই পানীখিনি চেপি ললো। এয়া খুব সফট হৈছে। এতিয়া মই ৰান্ধাটো আৰম্ভ কৰিম। ইন্ডাকশনটো মই জ্বলাই দিছো। আপোনালোকে গেছতো ব্যৱহাৰ কৰিব পাৰে। এয়া মই কেৰাহীখন বহাই দিছো। এয়া গৰম হৈ অহাৰ পিছত মই ইয়াতে দি দিছো তেল। মই ইয়াত সৰিয়হৰ তেল ব্যৱহাৰ কৰিছো। তেলখিনি গৰম হৈ অহাৰ পিছত মই অকমান নিমখ আৰু হালধি দি দিম। এনেদৰে নিমখ আৰু হালধি দি দিলে তেলখিনি চিটিকি নাহে। এতিয়া মই ইয়াতে আলুখিনি দি লৈছো। আলুখিনি মই অলপ সময় ভাজি লম। এয়া মোৰ আলুখিনি ভাজা হৈ গ'ল। মই এতিয়া নমাই লম। এতিয়া মই সেই তেলতে সয়াবিনখিনিও ভাজি লম। সয়াবিনখিনিও মিডিয়াম ফ্লেমত দি লাহে লাহে ভাজি থাকিব লাগিব। এয়া মোৰ সয়াবিনখিনিও ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। দেখিব পাৰিছে। এতিয়া মই এইখিনি নমাই লম। এতিয়া মই আৰু অলপমান তেল দি দিছো কেৰাহীটোত। তেলখিনি গৰম হৈ অহাৰ পিছত মই ইয়াতে দি দিছো তেজপাত আৰু দি দিছো গোটা গৰম মছলা আৰু এয়া পাঁচফোৰণ দি দিছো। এতিয়া এইখিনি অলপ লৰাই লৈছো। তাৰ পিছত মই দি দিম পিয়াজখিনি। এয়া পিয়াজখিনি মই লাহে লাহে ভাজি থাকিম। 5 মিনিটৰ বাবে পিয়াজখিনি ভাজি থাকিম মিডিয়াম ফ্লেমত দি। এয়া পিয়াজখিনি ভাজি লোৱা হৈ গ'ল। অলপ ৰঙা ৰঙা হৈ আহিছে। এতিয়া মই ইয়াতে মছলাৰ পেষ্টটো দি দিম।
মছলাখিনি দি লোৱাৰ পিছত মই ভালদৰে লৰাই ল'ম অলপ সময়ৰ বাবে। এনেদৰে মছলাখিনি অলপ সময় ভাজাৰ পিছত মই বিলাহীখিনি দি দিছোঁ। এতিয়া মই ইয়াৰ ওপৰেৰে অলপ নিমখ ছটিয়াই দিম আৰু 2-3 মিনিটৰ বাবে ঢাকি দিম। এনেদৰে দিলে বিলাহীখিনি খুব ধুনীয়াকৈ গলি যায়। এয়া দেখিব পাৰিছে বিলাহীখিনি কোমল হৈ আহিছে। এতিয়া আৰু অলপ সময় লৰাই লৈছোঁ। বিলাহীখিনি খুব ধুনীয়াকৈ কোমল হৈ আহিছে। এতিয়া মই ইয়াতে অলপ পানী দি দিছোঁ আৰু দি দিছোঁ হালধি। মাজে মাজে অলপ অলপ পানী ব্যৱহাৰ কৰি থাকিব লাগিব যাতে মছলাখিনি কেৰাহীটোত লাগি নধৰে। এতিয়া মই আৰু 2-3 মিনিটৰ বাবে ঢাকি দিম। এতিয়া আৰু অলপ লৰাই ল'ম। এনেদৰে অলপ সময় লৰাই থাকিম। এতিয়া মই ইয়াতে আগতে ভাজি ৰখা আলুখিনি দি দিছোঁ। আলুখিনি দি অলপ সময় লৰাই ল'ম। আৰু অলপমান পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এইখিনি অলপ সময়ৰ বাবে ঢাকি দিম। এতিয়া মই ঢাকনিখন গুচাই ল'ম। আলুখিনি প্ৰায় বইল হৈয়ে আহিছে। ইয়াতে মই সয়াবিনখিনিও দি দিছোঁ। এতিয়া সয়াবিনখিনিও ধুনীয়াকৈ অলপ সময় লৰাই ল'ম। এনেদৰে অলপ সময় লৰাই লৈ মই ইয়াতে পানী দি দিম। এয়া পানীখিনি দি লৈছোঁ। মই ইয়াতে 2 গিলাচমান পানী দিছিলোঁ আৰু এতিয়া অলপ সময়ৰ বাবে ঢাকি দিম। এয়া 5 মিনিটমানৰ পিছত মই ঢাকনিখন গুচালোঁ। এয়া দেখিবলৈ পাইছে গ্ৰেভিটো খুব ধুনীয়াকৈ হৈ আহিছে। এতিয়া মই ইণ্ডাকশ্যনটো অফ কৰি দিম। আৰু এটা বাটিত নমাই ল'ম। আপোনালোকে এই ৰেচিপিটো ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।